আজি সন্ধিয়া এটা খবৰৰ ভিত্তিত আমি ডিফু পুলিচ ষ্টেচনৰ পৰা ধনচিৰি ৰিজাৰ্ভ ফৰেষ্টত আমি এটা চাৰ্চ অপাৰেশ্যন কৰোঁ আৰু এই চাৰ্চটোত আমি কিছু সংখ্যক এমিনেশ্যনছ, দুটা গ্ৰেনেড, AK-47 এটা মেগজিন আৰু 3টা পিষ্টলৰ মেগজিন আদি কৰি কিছু ডেটোনেটৰ আৰু কিছু এক্সপ্ল'চিভ আমি পাওঁ। আৰু আমি গম পোৱা তথ্য অনুসৰি এই গোটেই সামগ্ৰীখিনি GNLTৰ বুলি আমি ভাবিছোঁ। এইটো তদন্ত অব্যাহত আছে। ছাৰ কিমান দিনমান হ'ব পাৰে একজেক্টলি কোৱাটো টান, কিন্তু কিছুদিনটো হৈছে, কাৰণ কিছু ৰাষ্টিং হৈছে, কিছু বস্তু মামৰ লাগিছে আৰু একচুৱেলি বেছি পুৰণা হৈ গ'লে ঘামি যায়। ভিতৰতো ঘামা আছিলে, ডেম্প আছিলে, গতিকে 3-4 মাহটো মিনিমাম। এনেকুৱা ধনচিৰি ৰিজাৰ্ভত এনেকুৱা আৰু থকাৰ সম্ভাৱনা আছে নেকি আৰু ওলাব পাৰে নেকি? এই তথ্যটো এনেকুৱাকৈ এতিয়া গম পোৱা নাই। আচলতে DNLT এক্সিষ্টিঙৰ কথাটো কেনেকৈ কি কয়? এইটো আমাৰ হাফলঙৰ কিবা পুলিচ কেইটাতো এতিয়া DNLTটো এতিয়া এক্সিষ্টিং নাই বুলি আমি এই বিষয়ে চলি আছোঁ, কথা পাতি আছোঁ। বাকী তদন্তৰ কালতে পিছত গম পোৱা যাব।